हेलो गुड मर्निंग সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 2022 চনত সেকেন্ড বাৰৰ কাৰণে ওলাই যাওঁ ফুৰিবলৈ, কিন্তু ক'ত যাওঁ সেইটো এতিয়া নকওঁ, ঠিক আছে? ক'ত যাম সেইটো গম পাব আপোনালোকে। তাৰ কাৰণে আপোনালোকে অকণমান ধৈৰ্য ধৰিব লাগিব, ভিডিঅ'টো চাব লাগিব শেষলৈকে, ঠিক আছে? আমি ঘৰৰ সকলোবিলাকে যাম, মাত্ৰ ভাইটি মা আৰু বৰ্তা মানে চিচাও নাযায়। মই চিচাও বুলি কওঁ দেই, আপোনালোকে নাহাঁহিব। ইহঁতি তাহাঁতি নাযায়, চিচাও ঘৰ ৰখিব। তাৰপৰা ভাইটিও এনেই নাযায় মানে মাৰ কাৰণে নাযায়। মাৰ অকণমান পেটটো বেয়া কৰিছে আৰু গাটো অকণমান ঠাণ্ডা কেনেকুৱা পৰিছে, সেইটো কাৰণে মা নাযায় মানে। তো মা আৰু ভাইটি থাকিব ঘৰত, আৰু বাকী আমি চব যাম। আৰু কি ক'ম এতিয়া, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু নে কি? আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, কিন্তু এতিয়া কৈ নিদিওঁ আৰু অকণমান পাছত ক'ম। আৰু বাকী দেখাই থাকিম বাৰু, ঠিক আছে? ব'লো ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ওলাইছোঁ আৰু ৰেডি। ধুন ধুন হাই কৈ দিয়া, হাই কৈ দিয়া আকৌ। ধুনে আধা ওলাই আছে, আমি চব ওলাই আছোঁ আৰু বাকীবোৰ চাই থাকক, ঠিক আছে? ইফালে ওলাই মেলি ৰেডি হ'লোঁ। গাড়ীখন আপাহঁতৰ ঘৰলৈ লৈ গৈছে, তাত তাহাঁতৰ বেগ চেগবিলাক উঠাবলৈ কাৰণে। মই ইয়াতে উঠিম। সেইজনী মা ভাইটি ইয়াতে বহি আছে। মা সেইজনী কাপোৰ চাপোৰ চপাইছে। মা অকণমান মানে হেৰি এনেই ঠাণ্ডা সোমালে যে, সেইটো কাৰণে চুৱেটাৰ টুৱেটাৰ পিন্ধি আছে। মাক কৈছোঁ নিজকে অকণমান চাবলৈ বুলি, এৰি থৈ যাব মনো নাছিলে। এফালেও মানে মই মেনেজে কৰি থাকোঁ, মেনেজ মাষ্টৰে হৈ গৈছোঁ আৰু চবকে চবফালে মেনেজ কৰি আছোঁ। আজি চব ময়ে ভাত পানী বনালোঁ, ঘৰ চফা কৰি মেলি মাক খুৱাই বোৱাই থৈ আহিছোঁ। বাকী ভাইটিক কৈছোঁ তই চাবি বুলি। আৰু এইফালে বেগ, মাৰ বিজনেছৰ বেগ, বস্তু লৈ গৈছোঁ, এঠাইত দিব আছে, দিম। তাৰপিছত তাতে আহিছে নাই অহা বাৰু। যি কি নহওক, ভিডিঅ'টো যদি ভাল হয় তেতিয়াহে আপলোড কৰিম, বেয়া হ'লে আপলোড নকৰোঁ। আৰু দেখাই যাম আৰু ক'ত ৰখোঁ নে নৰখোঁ, মানে কি কৰোঁ আৰু গোটেই একদম গৈ পোৱালৈকে, আমাৰ যিটো লক্ষ্যস্থান তাত গৈ পোৱালৈকে ভিডিঅ'টো কৰিম আৰু আপোনালোকক ক'ত দেখুৱাম তাকে চাই যাব, ঠিক আছে? তেন্তে চাই থাকক। আমি এতিয়া গৈছোঁ আৰু মানুহ চাই আমাৰ গাড়ীখন অকণমান টেঙাখাটত ৰখিছোঁ, কিবা কিবি লৈছোঁ মানে এনেই আৰু অকণমান গৰম উঠি গৈছেগৈ, গৰম। গাড়ীৰ ভিতৰৰ মানুহখিনি দেখাম দেই আৰু কি খাইছা ধুনুন? চাওঁ দেখাই দিয়া। সেইজনী আমাৰ ভ্লগাৰজনী আজি ডাউন হৈ আছে। গিফ্ট চিফ্ট পাই মেলি একদম পূৰা উৎপাতহে ক'ব লাগিছিলে, ইমান ডাউন হৈ আছে। মানে এটা চিটৰ মানুহ নাই, ক'ৰবালৈ গৈছে। এইখনে আমাৰ টেঙাখাটখন আৰু আপোনালোকক দেখাই দিছোঁ। কাৰ কাৰণে? মোৰ কাৰণে? মোৰ কাৰণে নে? যাম আৰু ক'ৰবালৈ কিনিবলৈ গৈছিলোঁ মই দোকানলৈ, পোৱালিটোৰ কাৰণে। দেউতা ক'লৈ গ'ল জানো, গায়ব হৈ থাকিলে। এতিয়া মই আগত বহি লৈছোঁ, ধুনীয়া আছে আৰাম। দেউতা চেন বিচাৰিছ দোকানত সোমাইছে। সেইটো ধুনধুনে আপেল পিকনিক খোৱাৰ দৰেই লাগিছে আৰু। কি খাইছা ধুনধুন? কৈ দিয়া, কৈ দিয়া কি খাইছা? কি খাইছা?
তেলটো তুমি পানী খাব ন তেল লাগিব ঠাণ্ডা হৈছে নেকি ঠাণ্ডা হ'লে শুনি পানী শুনি हेलो আমি পালোহি মাৰ্ঘেৰিটা কিন্তু একদম কণ্ডিশ্যনটো একদম ভাল লগা নাই সেই হোটেলত যি খালোঁ গাখীৰ চাহ নেখাওঁ ভাবিছিলোঁ হ'লেও দিয়াৰ কাৰণে খাই দিলোঁ তাৰপিছত একদম মানে মোৰ এইডোখৰ একদম ভাল লগা নাই একদম বৰ কেতিয়া পাওঁগৈ খেলিছে ঘৰ পালেগৈহে ভাল লাগিব গাধনি হ'বলৈ কি অকণমান মানে হেৰি আমি ৰিফ্ৰেছ হৈছোঁ ধুন্দুনৰ নহ'লে উঠি গাড়ীত আমনি লাগিছে এতিয়া অকণমান খেলি লৈছে ইফালে আমি মাৰ্ঘেৰিটা চেগুনবাৰী পালোহি আমি এই মাত্ৰ সোমাইছোঁহি মোৰ একদম অৱস্থা বেয়া মই এতিয়া ভৰি হাত ধুই ফ্ৰেছ হৈ লওঁ এয়া তাৰপিছত আমাৰ বাইদেউ এইগৰাকী চিনি পালেই নহয় আপোনালোকে হয়নে মই চিনাকি কৰি দিবলৈ নালাগে আৰু এতিয়া মুখ হাত ধুই লওঁগৈ ঠিক আছে ভিডিঅ'টো শেষ কৰি দিছোঁ আকৌ নেক্সট কি কৰোঁ নকৰোঁ সেইটো বেলেগ এটা পাৰ্ট হিচাপে ভিডিঅ' বনাম ঠিক আছে বাই বাই